নমস্কাৰ বন্ধু বান্ধৱীসকল ইণ্ডিয়ান নেভিত ভেকেন্সি ওলাইছে ইণ্ডিয়ান নেভি সেলাৰ ৰিক্ৰুটমেণ্টত 300টা মেট্ৰিক ৰিক্ৰুটমেণ্ট ওলাইছে মানে এমআৰ ওলাইছে এমআৰৰ ভেকেন্সি ওলাইছে বলক তেনেহ'লে অলপ আলোচনা কৰোঁ ইয়াৰ অৰ্গেনাইজেশ্যন নেম জইন ইণ্ডিয়ান নেভি লাষ্ট ডেট আছে 2 নৱেম্বৰ 2021 টোটেল ভেকেন্সি আছে 300টা আৰু এপ্লাই প্ৰচেছ হ'ল অনলাইন জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া মানে এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এইটো নেম অফ দ্য পোষ্ট চেলাৰ অফ মেট্ৰিক ৰিক্ৰুট এমআৰ নং অফ পোষ্ট 300টা ভেকেন্সি আছে ইয়াৰ চেলেৰীৰ বিষয়ে অলপ আলোচনা কৰোঁ যদি আপোনাৰ সিলেক্ট হয় আৰু ট্ৰেইনিং পিৰিয়ডত আপোনাক 14,600 টকা দিব আৰু যদি আপোনাৰ ট্ৰেইনিং কমপ্লিট হয় 21,700 টকাৰ পৰা 69,100 টকালৈকে আপুনি পাব আৰু এমএছপি পাৰ মান্থ 5,200 টকাকৈ পাই থাকিব এজ লিমিট আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে অলপ আলোচনা কৰোঁ আপোনাৰ জন্ম 2002 চনৰ এপ্ৰিল মাহৰ পৰা 2005 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন candidates should have passed matriculation examination from a board of school education organization by the Ministry of Education Government of India তাৰমানে কৈছে আপুনি যিকোনো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব তেতিয়াহ'লে আপুনি এই পোষ্টটো এপ্লাই কৰিব পাৰিব starting date for submission of online application 29 অক্টোবৰ 2021 আৰু last date for submission of online application 2 নৱেম্বৰ 2021 মাত্ৰ 5 দিন সময় দিছে আপোনালোকক অনলাইন এপ্লাই কৰিবলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ইমানেই আছিল ধন্যবাদ থেংক ইউ